মানে বাটত আছো এখন গোবিন্দ গোবন বিদ্যালয়ৰ মানে স্কুলত মানে যেতিয়া ক্লাছ হয় আমাৰ তো হেল্ল' গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলোঁ ধুনীয়াকৈ আৰু আজি দেখুৱাম মানে স্কুলত গৈ আছোঁ কলেজৰ ড্ৰেছতে আছোঁ আৰু মানে তাতে গৈ মানে দেখুৱাম কি হয় মানে এইবাৰ দুৰ্গা পূজা চোৱা নহ'ল এইবাৰ লক্ষ্মী পূজা কি আয়োজন চলি আছে মণিপুৰত কি আকৌ দেখুৱাম আৰু স্কুলত মানে গৈ আছোঁ কি কাৰণে গৈ আছোঁ জনাই আছোঁ অকণমান পিছত তো ভিডিঅ'টো চাই দিব সকলোকে তো বহুত ধুনীয়া হ'ব ভিডিঅ'টো গোটেই দেখুৱাম কি হয় স্কুলখনো দেখুৱাম আৰু তাৰে মণিপুৰৰ কেনেকুৱা আয়োজন চলি আছে লক্ষ্মী পূজাৰ সেয়াও দেখুৱাম তো ভিডিঅ' চাই দিব তো একেবাৰে লগ পাই আছোঁ তেতিয়াহ'লে স্কুলত মানে যেতিয়া ক্লাছ হয় আমাৰ যিটো কাৰণে গৈ আছোঁ তো এতিয়ালৈ আপোনালোকে মোবাইলটোৰ লগতে আপোনালোকৰ বেগৰ ভিতৰত থাকক তো গাইজ এইফালে চলি আছে ধুনীয়াকৈ মানে যিখন ফৰ্ম ফিল আপ কৰি আছে আমাৰ মোবাইলত অনলাইন টাইপত আৰু ইয়াতে ছাৰে শিকাই দি আছে সকলোখিনি আৰু মই বহি ধুনীয়াকৈ শুনি কৰি আছোঁ প্ৰেক্টিকেল মানে কামখিনি প্ৰেক্টিকেল নহয় চৰি আৰু এই চাওক আৰু মই এতিয়া বহি আছোঁ ধুনীয়াকৈ তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো গাইজ তাতে মানে কৰিলোঁ মানে কামখিনি যিখিনি কৰিব লগা আছিল এগ্ৰিকালচাৰৰ কিবা অলপমান ফৰ্ম ফিল আপ আছিল মোবাইলত মানে গুগল আইডিত কিবা কৰে আৰু ধুনীয়াকৈ এতিয়া তাৰপিছত ৰুমত আহিছোঁ ভিডিঅ'টো মানে এতিয়া বনাই আছোঁ প্ৰিন্সিপালে মানে মোবাইলটো তিতি পানী খাবলৈ গালি পাৰিব আৰু এইফালে পেচাব কৰি আছিলি ধুনীয়াকৈ আমাৰ টয়লেটটো ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে আৰু ইয়াত পানী চানী আছে সকলো সেইটো আৰু এইফালে আছে ঘৰবিলাক চাওক আৰু গাইজ চাওকচোন আহি পালোঁ এয়া মানে গোবিন্দ ভৱন গীতা সত্ৰৰ গেটখন আৰু ইয়াতে মানে অকণমান জিৰাইছোঁ ফটোশ্বুট কৰি আছোঁ অকণমান আৰু ইয়াত চাওক ধুনীয়াকৈ এখন বেছিক স্কুলখন আছে আৰু এইফালে আগলৈ গোবিন্দ ভৱন গীতা সত্ৰ আৰু ইয়াতে লগবোৰ আছে তো ধুনীয়াকৈ চাই আছোঁ এইখন চাওক স্কুলখন কি ধুনীয়াকৈ চাই আছোঁ এই মানে দোকানত গৈছিল দোকানৰ ড্ৰাইভাৰ আহিলে তো গাইজ ইয়াত গোবিন্দ ভৱন গীতা সত্ৰৰ মানে বাটত আছোঁ এইখন গোবিন্দ ভৱন গীতা সত্ৰৰ মানে গেটখন আৰু এইটো ৰাস্তাটো পুৰা গোবিন্দ ভৱন গীতা সত্ৰ পাই এইফালে চিধা গ'লে আৰু ইয়াতে মানে আমি এটা বন্ধুক ৰখি আছোঁ তাই মানে দোকানলৈ গৈছে আৰু এতিয়া দেখুৱাই আছোঁ মানে লক্ষ্মীনাৰায়ণ পূজাৰ কেনেকুৱা আয়োজন চলি আছে দেখাই আছোঁ তো চাই থাকক ভিডিঅ'টো আৰু আহি পৰে ধুনীয়াকৈ লক্ষ্মী মন্দিৰ এইটো নতুনকৈ বনাই আছে মানিকপুৰ অঞ্চলৰ লক্ষ্মী মন্দিৰত ধুনীয়াকৈ এইটো পুৰণি মন্দিৰটো আৰু এইটো বোলে নতুনকৈ বনাই আছে এইটো পুৰণি মন্দিৰটো চাই লওক সকলোৱে আৰু ইয়াতে ধুনীয়াকৈ মানিকপুৰত লক্ষ্মী পূজা বহুত ডাঙৰ হয় আপোনালোকে জানেই এইটো মানে এইবিলাক ডেক'ৰেশ্যন কৰি আছে আৰু এইটো মন্দিৰটো চাই লওক আগৰ পৰা আৰু ইয়াতে সকলোৱে আহিব পূজা চাবলৈ লগ পাম সকলোকে আৰু ইয়াত আৰু ডেক'ৰেশ্যন কৰি আছে এই ঘৰটোত হ'ব বাণিজ্য মেলা আৰু এইবিলাক দোকান চোকানবোৰ বনাই আছে তো ধুনীয়াকৈ এতিয়া মানে পূজা চাবলৈ আহিম পূজাত আৰু এইফালে ধুনীয়াকৈ আহি আছোঁ আৰু এইফালে চাওক ৰাজমুকুট থিয়েটাৰ আৰু এইফালে আবাহন থিয়েটাৰ মানে পূজা আহিয়ে গ'ল আৰু এইফালে চাওক ধুনীয়াকৈ আমাৰ আৰু গাইজ চাওক এইফালে গেটখন লাগি গ'ল মানিকপুৰ আঞ্চলিক লক্ষ্মী পূজাৰ আৰু ইয়াতে থাকিব পূজা 12 দিন সকলোৱে চাব আহিব পূৰা 12 দিনে এনজয় কৰিব আৰু এইফালে চাওক সকলোৱে মানে পূৰা ব্যস্ত হৈ আছে মানে দোকান এইবিলাক টাউন টাইপৰ হৈ গৈছে এতিয়া গৈ আছোঁ মানিকপুৰৰ ভিৰৰ মাজৰ পৰা গৈ আছোঁ আৰু লাহে লাহে ঠাণ্ডা দিনো আহিলে আৰু এইফালে সেউজীয়া ধানখিনি আৰু এমাহ দুমাহ পিছত পূৰা সোণালী হৈ যাব মানে পকিব আৰু গাইজ আৰু ধুনীয়াকৈ পূজা বতৰো আহিলে সকলোৱে পূজা চাব আৰু এটা গৈ আছোঁ ঘৰ তো ভিডিঅ'টো চাই দিব সকলোকে গাইজ ফাইনেলি আহি পালোঁ আৰু এনেকুৱাই চলি আছে আয়োজন আমাৰ ইয়াতে মানিকপুৰতে আৰু ধুনীয়াকৈ স্কুলৰ পৰা আহিলোঁ কলেজৰ পৰা আহিলোঁ আৰু মানে দেখুৱালোৱে আপোনালোকক আমাৰ মানে এগ্ৰিকালচাৰৰ কিবা ফৰ্ম ফিল আপ আছিল মানে কিবা লিংকেৰে ফৰ্ম ফিল আপ কৰিব লাগে সেইকাৰণে আমি নাজানিব পাৰোঁ সেইকাৰণে ছাৰে মোবাইলটো নিব দিছিলে আৰু অকণমান এনজয় কৰিলোঁ তাতে আৰু আপোনালোকৰ ফালে কেনেকুৱা আয়োজন চলি আছে মানে লক্ষ্মী পূজাৰে হওক যি পূজাৰে হওক আগন্তুক যি পূজা আছে কেনেকুৱা আয়োজন চলি আছে প্লিজ এটা কমেণ্ট কৰি জনাব আৰু মোৰ ইনষ্টাগ্ৰাম আইডিখন এখন আহি আছে এইখন প্লিজ ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো আজি এইখিনি আছিল আৰু লক্ষ্মী পূজাত নিশ্চয় যাম দুৰ্গা পূজা ভিডিঅ' দিয়া নহ'ল দুৰ্গা পূজা চাব নগ'লেই কহতো তো লক্ষ্মী পূজা ধুনীয়া ধুনীয়া ভিডিঅ' পাব আপোনালোকে তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আকৌ একবাৰ কৈছোঁ তো ভিডিঅ'টো এইখিনি আছিল বাই বাই